আমি প্ৰায়ে দেখোঁ তামিলনাডু আৰু কৰ্ণাটক আদিৰ দৰে ৰাজ্যসমূহত অসমৰ মানুহক অত্যাচাৰ কৰে। সেই সুবিধাটো সিহঁতে কেনেকৈ পালে? যদি কথাবোৰ চালি জাৰি চোৱা যায়, তাৰ কাৰণে দায়ী কিন্তু আমাৰ একাংশ মানুহ আৰু সেই মানুহৰ চিন্তাধাৰাই ওলাব। প্ৰথমে লক্ষ্য কৰক, আমাৰ ইয়াৰ যুৱক যুৱতীসকল যে তাত কাম কৰিব যায়, সেই কোম্পানীবোৰ কাৰ? 100% সত্য যে সেই কোম্পানীসমূহৰ মালিক কিন্তু তামিল অথবা কৰ্ণাটকৰ থলুৱা মানুহ নহয়। সেয়া উত্তৰ ভাৰতীয় মানুহ, দিল্লীৰ হিন্দীৱালা অথবা গুজৰাটৰ আদানী আম্বানী। এই ৰাজ্যসমূহত চন পৰি থকা মাটিবোৰ সেই চৰকাৰে পুঁজিপতিসমূহক কোম্পানী খুলিবৰ কাৰণে লিজত দিছে। তাৰ বিনিময়ত সেই চৰকাৰে টেক্স লৈছে। থলুৱা মানুহৰ ভাল ভাল পদবীত সংস্থাপন হৈছে। তাৰ পিছত বাকী ৰোৱা পদসমূহত আমাৰ অসমৰ অসমীয়াই গৈ কাম কৰিছে। তাৰোপৰি সেই ৰাজ্যৰ আৰু কি কি লাভ হৈছে? অসমৰ মানুহে তাত ভাড়া দি আছে, সেই ভাড়া কোনে পাইছে? তাৰ বজাৰত বস্তু কিনিছে, সেয়া পইচা কোনে পাইছে? তামিলনাডুত আদানী গ্ৰুপে 42,700 কোটি টকা ইনভেষ্ট কৰিছে। তাৰে ভিতৰত গ্ৰীণ এনাৰ্জি, ডাটা চেণ্টাৰ আৰু চিমেণ্ট কাৰখানা অন্যতম। তাৰপিছত আম্বানী গ্ৰুপে তামিলনাডুত 38,000 কোটি টকা ইনভেষ্ট কৰিছে। তাৰ ভিতৰত বায়' এনাৰ্জি, FMCG, ডাটা চেণ্টাৰ, ৰিটেইল ষ্ট'ৰ আদি। ঠিক একেদৰে কৰ্ণাটকত আদানী গ্ৰুপে 20,000 কোটি টকা ইনভেষ্ট কৰিছে। যিটো মাংগালুৰু এয়াৰপৰ্ট, সেইটো কিন্তু আদানী গ্ৰুপৰ অধীনত। আমাৰ যেনেকৈ গুৱাহাটী এয়াৰপৰ্টটো আদানী গ্ৰুপে লৈ থৈ দিছে, আৰু সেইটোৰ কাৰণে অসমৰ আধাখিনি মানুহে বিজেপি চৰকাৰখনক বদনাম কৰে, গালি দিয়ে। ঠিক একেদৰে আদানী গ্ৰুপে মাংগালুৰুৰ যিটো এয়াৰপৰ্ট, সেইটো কিন্তু নিজৰ অধীনত ৰাখিছে। তাৰ কাৰণে কিন্তু মাংগালুৰুৰ মানুহে, কৰ্ণাটকৰ মানুহে সেই আদানী গ্ৰুপক গালি নাই পৰা, কাৰণ তাহাঁতে বুজি পায়। কিন্তু আমাৰ অসমত সেয়া সম্পূৰ্ণ ওলোটা। আম্বানী গ্ৰুপে কেম্পাকলৰ এটা বৃহৎ কাৰখানা কৰ্ণাটকত স্থাপন কৰিছে। প্ৰথমে চাওক, তামিলনাডু আৰু কৰ্ণাটকত চৰকাৰ কাৰ? দুয়োখন ৰাজ্যতে কংগ্ৰেছ আৰু সন্মিলিত চৰকাৰ। তেনে ক্ষেত্ৰত এই ৰাজ্যসমূহত আদানী আম্বানীয়ে কোম্পানী স্থাপন কৰোঁতে সেই চৰকাৰে সকলো আদানীৰ দৰে বনিয়াক বেচিলে নেকি? যদি নাই বেচা, তেন্তে অসমত আদানী আম্বানী ফেক্টৰী খুলিব আহিলে বনিয়াক চব বেচি লুটি পুটি খালে বুলি কোৱা কেইটা কোন জধামূৰ্খ? ফেক্টৰী খোলাৰ লগে লগে অসমৰ চন পৰি থকা মাটিসমূহৰ সদব্যৱহাৰ হ'ব, স্থানীয় মানুহে সংস্থাপন পাব, চৰকাৰে টেক্স পাব। সেই তামিলনাডু অথবা কৰ্ণাটকত কাম কৰা মানুহখিনিয়ে অসমতে কাম কৰিব পাৰিব। তাৰোপৰি কৰ্মসূত্ৰে অন্য ৰাজ্যৰ মানুহৰ অসমলৈ আহ যাহ হ'ব। ইয়াৰ পৰা কাৰ লাভ হ'ব? ইয়াৰ পৰা নিশ্চয়কৈ থলুৱা মানুহখিনিৰ লাভ হ'ব। অসমৰ মানুহে অসমত কৰ্ম কৰিলে তামিল মানুহে অসমলৈ অত্যাচাৰ কৰিবলৈ আহিব জানো? এতিয়া আমাৰ এজন ককাইদেৱে কৈছে যে 4জন অসমীয়া ল'ৰা হত্যা কৰিলে। এতিয়ালৈ চৰকাৰে ন্যায় দিব পৰা নাই। যদি আজি অসমত সেই ফেক্টৰী থাকিলহেঁতেন, তেন্তে আজি এই অৱস্থা হ'লহেঁতেন নে? অসমত আদানীয়ে ফেক্টৰী খুলিব আহিলে পোনপ্ৰথমে সেইজন ককাইদেৱে কিন্তু আন্দোলন আৰম্ভ কৰে। এতিয়া ৰাইজেই কওক, আচলতে এইবোৰৰ কাৰণে দায়ী কোন? শেষত কওঁ, কোনোবা ভাৰতীয় মানুহে অসমত আহি ফেক্টৰী খুলিব, তাত বাধা দিবগৈ, ৰাজনীতি নকৰিব। ৰাজনীতি কৰিব থাকিলে উন্নয়ন আৰু সমাজৰ সমস্যাক লৈ ৰাজনীতি কৰক। কোনোবা বহিৰাগতই ফেক্টৰী খুলিব আহিলে গামোচাৰে আদৰণি জনাওক। তাৰ বিনিময়ত অসমৰেই লাভ হ'ব। সেই বনিয়াই বা সেই বহিৰাগতই অসমৰ মাটি লগত লৈ নাযায়। অসমৰ মানুহ অসমত থাকি কাম কৰিব পৰা পৰিৱেশ এটাৰ সূচনা হ'লে গোটেই অসমবাসী কিমান সুখী হ'ব, সেয়া হৈ উঠিলেহে অনুভৱ কৰিব পৰা যাব। যিবোৰ নেতাই ইণ্ডাষ্ট্ৰী স্থাপনৰ বিৰোধিতা কৰি ইলেকশ্যন জিকাৰ সপোন দেখে, তেনেবোৰ নেতাক গৰু পিটন দি চেণ্ডেলৰ মালা পিন্ধাওক। চৰকাৰ কোনে বনাব সেইটো বিষয় নহয়। আমাক লাগে অসমীয়াৰ সুৰক্ষিত ভৱিষ্যত আৰু অসমৰ সৰ্বাংগীন উন্নতি। আচলতে এই ভিডিঅ'টো কেৱল অসম আৰু অসমীয়াৰ স্বাৰ্থত। ইয়াতে কোনো ধৰণৰ ৰাজনৈতিক উদ্দেশ্যক মই টানি আনিব খোজা নাই।